হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি কলাক্ষেত্ৰৰ পৰা এতিয়া উভতি আহিলোঁ। আহি পেলাই এতিয়া আমি এয়া চায়েন্স মিউজিয়ামত সোমাইছোঁ আৰু এয়া এতিয়া আমাৰ গাড়ীখন পাৰ্ক কৰিম। গাড়ীখন পাৰ্ক কৰি আহিলোঁ। এইটো চব গ্ল'বটো কেনেকৈ মানে ঘূৰি আছে, ইয়াত পানী পৰি আছে, ইয়াত দেখিছেনে? এইয়া এইটো পানীৰ ফোৱাৰা হয়। ইমান সুন্দৰকৈ বনাইছে। এয়া আৰম্ভণিহে, এখন বাহিৰৰ মানে এখন পাৰ্ক আৰু এইখন এখন জেট প্লেন এখন থৈ দিয়া আছে। এইখন বাহিৰৰ গাৰ্ডেনখনতে গুৱাহাটীৰ ছায়েন্স মিউজিয়াম এটা চাবলগীয়া মানে বস্তু আৰু চাবলগীয়া ঠাই এটুকুৰা। আৰু এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু ভিতৰ ভাগৰ কথা মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ, মাত্ৰ আপোনালোকক দেখুৱাই গৈছোঁ। আপোনালোকে চাই যাওক। ইমানেই সুন্দৰ, প্ৰতিটো বস্তু বিজ্ঞানৰ লগত জড়িত, প্ৰতিটো বস্তু বিজ্ঞানৰ মানে এই দেখুৱাই আছে। খুব সুন্দৰ এটা বস্তু, মানে খুব সুন্দৰ এটা এটুকুৰা ঠাই চাবলগীয়া। এইবিলাক চব এইবোৰ চব বস্তু আপুনি ইয়াত মানে মেচিন আছে, মানে ছুইচ আছে বা এনেকুৱা স্ক্ৰীণ টাচ আছে, চব নিজে মানে এইবোৰ কাৰুকাৰ্যবোৰ কৰি চাব পৰা। মানে প্ৰতিটো বস্তু এনেই চায়েই গুচি আহিব মানে প্ৰতিটো বস্তু আপুনি ইয়াত মানে কাৰুকাৰ্য কৰি চাব পাৰে নিজেই। চাওক, এইটো হৈছে ৰকেট। মানে ছায়েন্স মিউজিয়ামটোৰ কথা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, মাত্ৰ আপোনালোকে চাই গ'লেই হ'ল। সকলোখিনি তাতে নিজেই দেখা পাব। আৰু এইটো চব SCBৰ পাৱাৰ হাউচ, মানে চৰি নহয়, এইটো অইল ৰিফাইনেৰী হয়, পাহৰি গৈছোঁ। অইল ৰিফাইনেৰী ইমানেই সুন্দৰকৈ আছে মডেলটো বনাই থোৱা, একদম সঁচা সঁচি নিচিনা মানে। মানে কোনটো বস্তুৰ পৰাই আপুনি চকু আঁতৰাব নোৱাৰে, প্ৰতিটো বস্তুৱেই ইয়াত থকা চাবলগীয়া। আৰু এইটো চব ইয়াত মানে এটা বল মাৰি পঠিয়ালে, এই বলটো গোটেই যিমানখিনি ইয়াত মানে এইখিনি বনাই থোৱা আছে ৰিং দি পেলাই, মানে তাৰে ঘৰ নিচিনা, মানে একদম এই বাটটোৱেদি আহি একদম আকৌ আগৰ জেগাত পৰেহি। মানে এইটো এটা শ্ব' হয়, চব সময়তে তাত শ্ব' টাইমটো লিখা আছে। আৰু ইয়াত চব এইটো টাচ কৰিলে আপুনি ইয়াত এইখিনি বস্তুখিনি নিজে নিজে ওলাই থাকিব। কম্পিউটাৰ স্ক্ৰীণত ইয়াত দেখিছেনে? এনেকৈ টাচ কৰিলে এইবিলাক চব ওপৰত স্ক্ৰীণখনত ওলাই থাকে। আৰু এয়া চব ইয়াত এটা ছুইচ আছে, মানে এই পানীখিনি দেখিছে কিমান মানে ইয়াত মানে ঘূৰ্ণন গতি, মানে এইটো কিমান স্পীডত পানীখিনি মানে ঘূৰি আছে তললৈ, কিমান মানে হেৰি হৈছে সেইটোৱে দেখুওৱা হৈছে। সাগৰৰ তলিত মানে এনেকৈ ঘূৰ্ণনৰ সৃষ্টি হয়, সেইটো দেখুওৱা হৈছে। ইয়াত ছুইচ এটা আছে, ছুইচটো টিপি দিলে এনেকৈ পানীখিনি নিজে একদম ঘূৰি থাকে। আৰু এইটো চব কলমটো বহুত ডাঙৰ, হাতেৰে টাচ কৰিব নিদিয়ে এইটো, মানে আপুনি এনেকৈ অলপ হেৰি কৰি থোৱা আছে। আৰু এয়া চাওক, এয়া আমি মানে ওপৰলৈ উঠি আহিলোঁ। এয়া
এইটো চব মানুহৰ হাৰ্টটো দিল আৰু এইবিলাক চব সাগৰৰ তলিৰ কিছুমান দৃশ্য ইয়াত বনোৱা আছে এইবিলাক মানুহৰ বিভিন্ন আকৃতি বা এইবিলাক পোক পতংগৰ বিষয়ে এইবোৰ দেখুওৱা হৈছে এইবিলাক আৰু এই বস্তুটি যে সাগৰৰ তলিত থকা এইবিলাক কি কয় এইটো বেক্টেৰিয়া নেকি এইখিনি এইবোৰ চব আৰু এইটো হৈছে ডাঙৰ এটা বৰলৰ বাঁহ আনি পেলাই ইয়াত ৰাখিছে সংৰক্ষণ কৰি আৰু এইডাল হৈছে টিভি এণ্টেনাৰ মডেল আগতে যিবিলাক টিভি এণ্টেনাৰ আছিলে সেই এটাৰ এটা মডেল সৰুকৈ এটা নি বনাই ৰাখিছে এইটো এটা হৈছে কংকাল আৰু এইবিলাক বিভিন্ন মেচিনাৰী বস্তু দেখুওৱা হৈছে আৰু মানুহৰ মগজুটো আৰু এইটো হৈছে কয়লা খনিৰ ব্যৱহাৰ হোৱা কিছুমান বস্তু ইয়াতে আছে মানে জোতাৰ পৰা লাইট কি এইবোৰ হাতিয়াৰ মানে ব্যৱহাৰ হয় আৰু কয়লা খনিত ইয়াত এটা খুব ধুনীয়া কয়লা খনিৰ এটা মানে কি ক'ম আভাস দিবলৈ চেষ্টা কৰিছে মানে আপুনি সোমাই থাকিলে গমেই নাপাব যে সঁচা সঁচি কয়লা খনিত থকা নিচিনা লাগিছে এয়া চাওক এয়া আমি কয়লা খনিত সোমাই আছোঁ এয়া মূৰ্তিকেইটা একদম ইমানেই হুবহুকে মানে বনোৱা আছে ঠাই টুকুৰা যে সোমাই থাকিলে সঁচা সঁচি কয়লা খনিত সোমাই থকা নিচিনাই লাগিব ইয়াত চব একেবাৰে কয়লা খনি এটা ফিল পাব ইয়াত এয়া দেখিছেনে এনেকৈ কয়লা খান্দে কেনেকৈ ইয়াত এয়া নিয়ে এইবোৰ কয়লা হয় ট্ৰলিবিলাকত তুলি থোৱা আছে ট্ৰেইনৰ ৰেল লাইন বনাই থোৱা আছে এইবোৰ এয়া চব ইয়াতে এইবোৰ কি কৰিছে জানো নাজানো আৰু মুঠতে কয়লা খনি এটা সম্পূৰ্ণ ফিল দিবলৈ ইয়াত চেষ্টা কৰিছে মানুহেতো কয়লা খনিত গৈ চব মানুহ সোমাই পোৱা নাই ইয়াত সোমালে আপুনি কয়লা খনি কেনেকুৱা বা কি ধৰণৰ সকলোখিনি অভিজ্ঞতা ইয়াৰ পৰা ল'ব পাৰিব তাৰপিছত একেবাৰে মাটিৰ তলত মানে কয়লা খনিত সোমাই থকা নিচিনা লাগিছে আৰু প্ৰতিটো বস্তুৱে চাই যায় ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা কিছুমান দৃশ্য মানে একদম ৰিয়েল এটা ফিল ইয়াত হৈছে আৰু কয়লা খনিৰ এইবিলাক চব আৰু এইটো এটা হৈছে গ্লাছৰ ঘৰ মানে চাৰিওফালে গ্লাছ আছে আপুনি কোনফালে গৈছে ক'ত আছে গমেই নাপায় মানে এফালে গ'লে বাটটো কোনফালে ধৰিবই নোৱাৰে চাৰিওফালে গ্লাছে লগাই থোৱা আছে তাৰ মাজে মাজে বাটটো আছে চব
আৰু এইটো এটা কুঁৱা এয়া গ্লাছে বন্ধ কৰি থোৱা আছে মানে এনেই আৰু চাব পাৰি এয়া আৰু এইবিলাকততো ইয়াততো ক'বই নালাগে আৰু চব বিভিন্ন ধৰণৰ বিজ্ঞানৰ কাৰুকাৰ্যবিলাক আপুনি নিজে ইয়াত চবতে কৰি চাব পাৰে নিজে এয়া চব এইটো কিবা ঘূৰ্ণমান ৰবৰ হয় এইটো পূৰা এনেকৈ ঘূৰিয়ে থাকে এনিটাইম আৰু এইডাল চব একদম গ্লাছখন ইমানেই সুন্দৰকৈ বনাই থোৱা আছে ষ্টিককেইডালৰ লগত মিলাই ইয়াত চুইচ এটা আছে চুইচটো ইয়াত টিপি দিলে চাব ঘূৰি যাব এয়া চব ইমান সুন্দৰকৈ বস্তুটো বনোৱা আছে আচৰিত লাগে এইবিলাক চব মই এই ছায়েন্স মিউজিয়ামৰ ভিডিঅ'টো একেবাৰে নকটাকৈ একেবাৰে ৰকৈ বনাই দিছোঁ মানে মই অকণমানো কটা নাই আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো অকণমান দীঘল হৈছে কিন্তু এইটো আমনিদায়ক নহয় ইয়াত এটা বল মাৰি দিলে ই ঘূৰি থাকে নিজৰ গতিপথত বলটো ইয়াত ওচৰত নাছিলে সেইকাৰণে মই এইটো চাব পৰা নগ'লে তথাপি মই এইটো আপোনালোকক দেখুৱাইছোঁ আৰু যে ঘূৰাই আছে এই পানীখিনি দেখিছেনে কেনেকৈ নিজে মানে ঘূণ হেৰি লৈছে আৰু এই দেখিছেনে আপুনি এই স্ক্ৰীণখনত হাতেৰে দূৰৰ পৰা টাচ কৰি দিলে আপোনাৰ ড্ৰেছৰ পৰা লৈ চব সকলোবিলাক চেঞ্জ হৈ গৈ থাকে মানে স্ক্ৰীণখনত আমাৰ তাজিনে কৰিছে আমাৰ মানুহজনে কৰিছে আৰু এইখন এখন ফান গ্লাছ হয় ইয়াত এখন গ্লাছত দুইটা ছবি উল্টাকৈ আৰু চিধাকৈ দুবাৰ একেখন গ্লাছতে দেখা যায় তিনিখন ফান গ্লাছ আছে ইয়াত আৰু এইখন গ্লাছত চাওক একেবাৰে নিজকে একেবাৰে মানে বাওনা নিচিনা দেখি ইয়াতে এইখনত এয়া চাওক নিজকে মানে বাওনা দেখি আপুনি স্ক্ৰীণত মানে মোবাইলত ভালকৈ নেদেখিব পাৰে কিন্তু এনেই তাত ৰৈ থাকিলে নিজকে একেবাৰে বাওনা নিচিনা আৰু ইয়াত মানে নিজৰ ছবিটো অত্যন্ত ডাঙৰ হৈ যায় বহুত বেছি একদম ডাঙৰকৈ নিজকে ইয়াত মানে দেখি তিনিখন ফান গ্লাছ আছে ইয়াত আৰু এয়া আমি বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত এয়া চাওক এই টেপটোৰ কোনো ধৰণৰ পানী কানেকশ্যন নাই কিন্তু ইয়াত পানী অট'মেটিকলি পৰি আছে এয়া চাওক আৰু এয়া কেইজনমান বৰেণ্য ব্যক্তিৰ মানে কি বুলি কয় এইটো অৰ্ধমূৰ্তি যে তেনেকুৱা বনাই থোৱা আছে এইবিলাক একেবাৰে ওচৰলৈ গৈ আপোনালোকক নামকেইটা দেখুৱাব পৰা নগ'লে আৰু এখন ডাঙৰ পাৰ্ক আছে বাহিৰত এয়া এইবোৰ পানীত পৰা ইয়াতে মাছো আছে লোকেল মাছ এইবোৰ গৰৈ মাছ শ'ল মাছ এনেকুৱা মাছ আছে এইবোৰ ক'লা ক'লা যে অলপ অলপ দেখিছে ইয়াত পানীখিনিত এইবিলাক মাছ হয় ঘূৰি ফুৰিছে মোৰ কিন্তু বহুত ধৰি চাওঁ এইবোৰ দেখিছেনে মাছবোৰ কেনেকৈ ঘূৰি ফুৰিছে ইমান ধৰিবলৈ মন গৈছিলে মাছবিলাক আৰু বিভিন্ন ধৰণৰ এইবিলাক ফুল আছে আৰু এতিয়া ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া হৈছে বিভিন্ন ধৰণৰ মাছৰ একুৰিয়াম এইবোৰ চাওক মাছবোৰ চাই যাওক সকলো মাছৰ নাম মই নাজানো কিছুমান সাগৰীয় মাছ তাত লিখা আছিলে কিন্তু সেইখিনি তুলিব পৰা নগ'লে আৰু মাছবিলাককে চাওকচোন
কি সুন্দৰ লাগিছে চবচোন মাছবিলাক এয়া চাওক এইকেইজনী যে গোল্ডেন ফিছ কেইজনী ইমানেই মৰম লগা এইজনী যেজনী একেবাৰে বগা মাছজনী চকুটো এটা পিৰিক পাৰাককৈ চাই আছে মাছজনী চব এইকেইজনী বেলেগ ধৰণৰ এইজনী কান্দুলি মাছ নেকি কান্দুলি মাছ হয় এইকেইজনী আৰু এইজনী হৈছে চিতল মাছ মস্ত ডাঙৰ চিতল মাছ এজনী আছে এইজনী এইজনী চব এইজনী চব মানে অলপ দেখিবলৈ বৰালি মাছৰ নিচিনা এই মাছকেইজনী আগৰিও কিবা মাছ হয় চালে চাই থাকিবলগীয়া চকু আঁতৰাবলৈ মন নাযায় প্ৰতিটো বস্তুৰ পৰা ইমানেই সুন্দৰ যদি আপোনালোকে ছায়েন্স মিউজিয়ামলৈ আগতে যোৱা নাই আৰু যদি আপোনালোক গুৱাহাটীৰ বাসিন্দা কোনোবাই গুৱাহাটীৰ পৰা যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় এদিন গৈ চাই আহিব বহুত ডাঙৰ মিছ কৰি আছে যদি আপোনালোক গুৱাহাটীৰ মানুহ হয় ইমানে ধুনীয়া চাবলগীয়া কিছুমান বস্তু আছে ইয়াত অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় ডাঙৰ মানুহৰো চাব এইকেইজনী পুঠি মাছ হয় আমাৰ লোকেল পুঠি মাছ চাওকচোন ইমানেই ডাঙৰ ডাঙৰ পুঠি মাছকেইজনী আৰু এয়া এতিয়া আমি বাহিৰৰ পাৰ্কলৈ ওলাই আহিলোঁ এইখন ডাঙৰ এখন পাৰ্ক তাতে বিভিন্ন ধৰণৰ বস্তু আছে এইবিলাক আৰু এইটো দিছে গ্লোব টাইপৰ যিটো পিঞ্জিৰা বনাই থোৱা আছে ওচৰৰ পৰা দেখুৱাই আছোঁ এইয়া চাওক এই পিঞ্জিৰাটোত কি আছে জানেনে ৰাজহাঁহ আছে পাৰ আছে আৰু লগতে আছে নিগনি এই যে পোহে মানুহে যে নিগনি কালাৰটো ইমান ধুনীয়া চাব দেই দেখুৱাম আৰু এইফালে আছে আৰু পাতিহাঁহো আছে এই পাতিহাঁহ আছে আৰু এটা চৰাইটোৰ নামটো মই পাহৰি গৈছোঁ চৰাইটো কি বুলি কয় জানো কোনোবাই জানিলে কমেণ্ট কৰি ক'বচোন ওচৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ এই যে চৰাইকেইজনী দেখিছেনে এই চৰাইকেইজনী এইকেইজনী কি বা নাম এইকেইজনী গাটো যে ফুট ফুট গোটেই এই চৰাইজনী কিবা এটা নাম আছিলে অলপ পুৰা নিচিনাই দেখিবলৈ আৰু এইটো গঁৰালত আছে শহাপহু এয়া এটা এগাল শহাপহু আছে এইখিনি চব বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ এগাল শহাপহু সোমাই আছে শহাপহুখিনি আৰু এইকেইটা দেখিছেনে কালাৰিংকেইটা সেইকেইটা নিগনিকেইটা এইকেইটা নিগনিকেইটা দেখিছেনে কালাৰিংকেইটা যে সেইকেইটা নিগনি ইমান ধুনীয়া লাগিছে কালাৰকেইটা মানুহে যে পোহে নিগনি সেয়া আৰু এইবিলাক বিভিন্ন ধৰণৰ মাছৰ এটা আকৃতি বনাই থোৱা আছে বিভিন্ন খেলা সামগ্ৰী সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা ধুনীয়া এখন পাৰ্ক আছে ইয়াত
গোটেই দিনটো ঘূৰি ফুৰিলেও ইয়াত আপোনাৰ আমনিও নালাগে আৰু ভাগৰো নালাগে খুবেই বেছি ভাল লগা আৰু এখন উদ্যান হয় বিভিন্ন গছ-গছনি মানে ঔষধি গছ আৰু এইবিলাক কিবা কিবি আৰু আছে ইয়াতে এয়া চব বিভিন্ন ধৰণৰ এই ঘৰটোৰ ভিতৰত বিভিন্ন ধৰণৰ ঔষধি গছ কিছুমান লগাই থোৱা আছে ইয়াৰ ভিতৰত গ্লাছৰ ভিতৰত আছে আৰু এখন ডাঙৰ পাৰ্ক হয় এইবিলাক চব ঔষধি গছবিলাক ভিতৰত এইবিলাক দেখিছে ভিতৰত এখন পাৰ্ক হয় ডাঙৰ পাৰ্ক আৰু এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ যথেষ্ট দীঘল হৈ গ'ল ভিডিঅ'টো আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগত যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই